বেয়া কৰি আছে, বৰষুণ হৈ আছে, কালিৰ পৰা একদম পুৰা বৰষুণ মাৰি আছে। মই ভাবিছোঁ গাড়ীখন ধুম, কালি পৰহিৰ পৰা গাড়ীখন ধুম বুলি ভাবি আছিলোঁ, কিন্তু মানে বৰষুণৰ কাৰণে গাড়ীখন ধুব নাই পৰা। কি হ'ল? তো কালি পৰহিৰ পৰা গাড়ীখন ধুব পৰা নাই, কাৰণ ভাবিছিলোঁ মানে ৰ'দ দিলে গাড়ীখন ধুম, মানে বৰষুণ পৰি থাকিলে গাড়ীখন সোনকালে অলপমান বেয়া হয়। তো সেই ভাবিলোঁ গাড়ীখন ৰ'দ দিলে মানে ধুম, মানে এতিয়া নহ'ব আৰু ৰ'দ দিয়াটো আশা কম, একদম বোকা বোকা হৈ গৈছে গাড়ীখন। এতিয়া ধুম, মই কেনেকৈ গাড়ীখন ধুম। আৰু এইফালে চাওঁ, মই কাপোৰ শুকোৱা নাই, পৰহিয়ে ধোৱা কাপোৰ, মোৰ মূৰ ধোৱা চেম্পুৰে ধুম মই এতিয়া গাড়ীখন। তো চাই থাকক। এতিয়া মই ইয়াত পানী নোসোমাৰ বোলে দিলোঁ। চাওক গাড়ীখিনি একদম বোকা বোকা হৈ গৈছে। আৰু মোৰ গাড়ীখনৰ অস্তিটো গাহৰি অস্তি দে, সেইকাৰণে ইমান লেতেৰা।
পাইপৰ পানী আহিছে, কেতিয়াবা পাইপ মানে বহাই থৈছিল, পানী হানছিল। হ'ব নতুন পাইপৰ পানী খাই পেলাই তই ধুই থাকবা নালাগে বেছিকে।